Hey, স্কুলত নুসুমাবাক লাগি আহিছে না হাফ লং পেণ্ট পিন্ধি আৰু কিছুমান বাচান লৈ ফেলে কচোন পিছে তোৰ কিয় ইমান দেৰি হ'ল বা বোপাইহঁত ছাৰ এখন চাইনবোৰ্ডে তামাম ডিষ্টাৰ্ব দিয়ে হেই চাইনবোৰ্ডে ডিষ্টাৰ্ব দিয়ে মানে ছাৰ চাইনবোৰ্ডখনত লিখা আছিল আগত স্পীড ব্ৰেকাৰ আছে লাহে লাহে যাব সেইকাৰণে শ্ল' মোশ্যনত লাহে লাহে আহি আছিলোঁ ছাৰ হে কপাল সেইখন চাইনবোৰ্ড তোৰ কাৰণে নহয় সেইখন যান বাহনৰ কাৰণেহে আছিলে চাওঁ তোৰ বেগত কি কি আনিছে চাওঁ মোক একবাৰ ছাৰ লওক ছাৰ চাওক কি এগিলা কি বস্তু তাৰমানে কি এগিলা হা পঢ়িব আহিছে না বাতলি চৰাই চিৰিকটি মাৰিব আহিছে তোমালোকে ছাৰ লওক চাওঁ কি আনিছা তই এইখন কি মাত ওলাই গিলা বাচন লৈ আহিছে এই কিছু বাবা এই চাওঁ তো কি আৰু কি আনিছা আৰু কি কিতাপ ক'ত হা খাবা আহিছে এটাই আহিছে স্বীকাৰ কৰবা বাতলি লৈ আহিছে আৰু এটা আজি খাবা বা ইহঁতো চাওঁ নাই তোৰ কিবা এটা নহয় কিবা এটা পানিচমেণ্ট দিবা লাগব আজি তোৰ আজি মই কি পানিচমেণ্ট ঠিক নাই আজি মই এই তোৰ দুটা মোৰ গাবান দুটা মোৰ গাব আজি তোৰ দুটা মোৰ দুটা কালি চাই ল'ম আজি মোৰ তাই বাচন লৈ আহিছে এটাই লৈ আহিছে বাতলি গুটি বা ইয়াৰ চৰাই চিৰিকটি মাহ এটা লাগিছে মানে পৰীক্ষা আহিছে ইহঁতৰ ইয়াৰ চৰাই চিৰিকটি মাহত লাগিছে বেটাৰী কথালি এটা বাক্য বনোৱাচোন ছাৰ আজি এটা মই কথা চালোঁ এতিয়া বিকি তুমি কোৱাচোন মানে চেনি দি এটা বাক্য বনোৱা তুমি দি ছাৰ ৰাতিপুৱা মই চাহ খালোঁ হেই ইয়াতে চেনি ক'ত আছে ছাৰ চেনি দেখোন চাহতে আছে ৰাতিপুৱা আপুনি চাহ খোৱা নাই ছাৰ মই এখন বহুত ডাঙৰ কিতাপ লিখিছোঁ কিতাপখনৰ নাম হ'ল কম দিনত তোমাৰ জীৱন সলনি কৰা কিতাপখন এতিয়া কেনেকৈ মানুহৰ ওচৰত দিলে বেছি বিক্ৰী হ'ব ছাৰ তেনেহ'লে কিতাপখনৰ নাম পৰিৱৰ্তন কৰি লিখিবি কেনেকৈ আপোনাৰ পত্নীক কম দিনত সলনি কৰিব পাৰি তেতিয়াহ'লে তামাম বিক্ৰী হ'ব পৰিৱৰ্তন কৰি দিবি যদি কোনোবাই সোধে টাইপিং মিষ্টেক বুলি কৈ দিবা স্কুলত কি আহে ছাৰ বিদ্যা ল'বলৈ আৰু খিচিৰি খাবলৈ তেনেহ'লে স্কুলত আহি তই টোপনি মাৰি থাকা কিয় ছাৰ আজি বিদ্যা অহা নাই আৰু খিচিৰি বনাবলৈ বাচি নাচাও অহা নাই ঐ বেটাৰী কাল কেই প্ৰকাৰৰ কচোন তই ছাৰ 3 প্ৰকাৰৰ বৰ্তমান কাল অতীত কাল ভৱিষ্যৎ কাল ভেৰি গুড চবৰে এটা এটা উদাহৰণ দিছোঁ এতিয়া বেটাৰী ছাৰ আপোনাৰ ছোৱালীক যোৱাকালি মই দেখিছিলোঁ কাল ছাৰ আজি মই আপোনাৰ ছোৱালীক ভাল পাওঁ বৰ্তমান কাল ছাৰ অহাকালি মই আপোনাৰ ছোৱালীক পলাই লৈ যাম ছাৰ ভৱিষ্যৎ কাল ঐ বিকি কচোন পৃথিৱীৰ আটাইতকৈ সুখী প্ৰাণী কোনটো ছাৰ গজৰাই কেনেকৈ বিকি ছাৰ আপুনি দেখা নাই বগামূলীয়া নিচিনা ডাঙৰ ডাঙৰ দাঁত হাঁহে এবাৰ হাতুৰি পাল্লা কৰিছা হাতুৰিয়ে কচোন লেজাৰত তই কিয় মাৰপিট কৰিছিলি ছাৰ গজালে মোৰ গাৰ্লফ্ৰেণ্ডক কিছ কৰিছিল এবাৰ আকৌ গজল কৰিব আহিলে হা গাৰ্লফ্ৰেণ্ড কোন ছাৰ মোৰ গাৰ্লফ্ৰেণ্ড আপোনাৰ ছোৱালী আৰু গজল মোৰ ক্লাছমেট ৰখিলি কিয় তাক আৰু মাৰিব লাগিছিল ধৰাহাত কোবোৱা দিব লাগিছিল তাক আমাৰ ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব